Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মাজলৈ আজি মই লৈ আহিছো বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ শিক্ষাগত অৰ্হতা বৰ্তমান তেওঁ ৰিলেশনশ্বিপত আছে নে নাই এই সকলোবোৰ গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে ৰাগিনী কৌশিক ৰাগিনী কৌশিকৰ ঘৰ হৈছে যোৰহাটত কিন্তু তেওঁ জন্ম হৈছিল শিৱসাগৰত বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে ৰাগিনী কৌশিকৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ শিক্ষাগত অৰ্হতা হৈছে তেওঁ LLB আৰু BA কমপ্লিট কৰিছে জনপ্ৰিয় অভিনেত্ৰী ৰাগিনী কৌশিকে বহুতো অসমীয়া গানত অভিনয় কৰিছিল আৰু বহুকেইখন অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰী চৰিত্ৰ অভিনয় কৰা অভিনেত্ৰীগৰাকী অভিনয় চাই কেনেকুৱা পাইছে তলত কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেল কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে মনৰে পদূলি উদুলি মধুলি মন ভৰে বোলাহতে